बहुत स्वागतम जनाइছোঁ। আজি এগ কাৰী ৰেচিপি লৈ আহিছোঁ। বহুত ইউনিক হয়, একেবাৰে আনকমন। এগ খালেহে আপোনালোকে মানে সাধাৰণতে মানে আমি এগৰ ফ্লেভাৰ পাওঁ, বাট আজি মই যোনটো ৰেচিপি লৈ আনিছোঁ আপোনালোকে পুৰা গ্ৰেভিটো পুৰা এগৰ ফ্লেভাৰে পাব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, বেছি লেট নকৰোঁ। এণ্ড তাৰ আগতে প্লিজ যদি মোৰ চেনেলত কোনো ফাৰ্ষ্ট টাইম আহিছে প্লিজ মোৰ চেনেলটো তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক। এণ্ড যদি ভাল পায় দেন প্লিজ এটা লাইক আৰু কমেণ্ট কৰিব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া চাওক ফ্ৰেণ্ডছ, মই সম্পূৰ্ণ যোগাৰ কৰি ৰাখিছোঁ। 3টা ডিম ৰাখিছোঁ বইল কৰি, লগতে বইল আলু। এইখিনি আজিটো বনাম এগ কাৰী। আৰু মছলাৰ কাৰণে চব কি ৰাখিছোঁ: নিমখ, হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি, অকণমান মিট মছলা মানে চিকেন মছলা হয়, অকণমান জলকীয়া পাউডাৰ আৰু অকণমান এয়া জালুকৰ গুড়ি। এই গোটেইখিনি মছলা আৰু এক্সট্ৰাকৈ মছলা কি মানে দিম তাকে দেখুৱাইছোঁ। এয়া চাওক, এয়া হৈছে আদা নহৰু পেষ্ট, পিঁয়াজ আৰু একেবাৰে আমাৰ আজিৰ মানে ৰেচিপিটোৰ মেইন মছলা এই দুটাই হৈছে। এটা বইল আন্দা মই এনেকৈ দুটুকুৰ কৰি লৈছোঁ, আৰু এইফালে আধা আছে বইল আলু। এতিয়া মই প্ৰথমতে বইল আলু আৰু এই বইল আন্দাটো একেলগে পেষ্ট কৰি ল'ম। মানে আমিতো সকলোৱে খাওঁৱেই ধৰক এগ কাৰী, কিন্তু এগৰ ফ্লেভাৰটোতো এগ খালেহে আহে। কিন্তু আজিৰ মানে যোনটো মই এগ কাৰী বনাম, মানে কাৰীতে পূৰা এগৰ ফ্লেভাৰ থাকিব, চাই থাকিব। অকণমান বেলেগ ধৰণে বনাম, খুব ধুনীয়া ৰেষ্টুৰেণ্টৰ নিচিনা বনাম। বহুতে খোৱা নাই, বহুতে খাইছে, বা ট্ৰাই কৰি চাব যদি কোনেও খোৱা নাই। আৰু আমাৰ আজিৰ মেইন মছলাটো হৈছে এইটোৱে, বইল ডিম আৰু বইল আলুটোৱে মেইন মছলা হিচাপে ধৰিব পাৰি। আৰু পূৰা ডাঠ কৰি দিব গ্ৰেভিটো, আৰু পূৰা ফ্লেভাৰ আনিব আণ্ডাৰ। আৰু এতিয়া প্ৰথমতে এই আন্দাকেইটা ফ্ৰাই কৰি লওঁ, আৰু মছলাখিনিতো দেখুৱালোঁ, এইখিনি চাই লওক। আৰু ভিডিঅ'টো বেছি লং নকৰোঁ, যিমান পাৰোঁ সিমান শ্বৰ্টত বুজাবলৈ ট্ৰাই কৰিম। তো ব'লক ফাৰ্ষ্টত আন্দাখিনি ফ্ৰাই কৰি লওঁ। এয়া চাওক, বইল ডিম আৰু আলুটো মই ধুনীয়াকৈ পেষ্ট কৰি ল'লোঁ। আপোনালোকে অকণমান পানী দি দিব, নহ'লে খুব আঠা নিচিনা হয়। চ' কিমান ধুনীয়া হোৱাইট কালাৰ হৈছে ন। আজিৰ একচুৱেলি আমাৰ মানে ৰেচিপিটোৰ মেইন মছলা এইটোৱে হয়। এনেকৈ বহুতে খাই পোৱা নাই, কেতিয়াবা খাব, বহুত ধুনীয়া লাগে। আৰু এইপিনে মোৰ তেলো গৰম হৈ আহিছে, মই মিঠাতেলে ব্যৱহাৰ কৰিছোঁ। প্ৰথমতে মই আন্দাখিনি ফ্ৰাই কৰি ল'ম হালকাকৈ। আন্দাকেইটাত মই ছুৰীৰে অকণমান কাট লগাই লৈছিলোঁ, নহ'লে ফুটে বহুত। মই বেছি ফ্ৰাই নকৰোঁ, ইমান মানে ৰাখিম, বেছি কালাৰ চেঞ্জ নকৰোঁ। এয়া চাওক, মই একদম লাইটকৈ ফ্ৰাই কৰিছোঁ, বেছিকৈ কৰা নাই। এণ্ড এতিয়া চেম তেলতে প্ৰথমতে মই ঢালিম গৰম মছলাৰ গুড়ি। গোটা গৰম মছলা নহয়, গুড়িটো ঢালিম। ইচ্ছা কৰিলে গোটাটো ঢালিব পাৰে, বাট মই আজি গুড়ি ঢালিম। এয়া চাহী গৰম মছলা হয়, অকণমান ঢালিম, বেছি নহয়, নহ'লে বেছি পিছল টাইপো লাগে খাবলৈ। এইখিনি ঢালিলোঁ, নলৰাওঁ, কাৰণ গুড়ি হৈ অট'মেটিক মেল্ট হৈ গৈছে। লগতে পিঁয়াজখিনি, এতিয়া এইখিনি ধুনীয়াকৈ একেবাৰে লাইট পিংক হোৱালৈকে ভাজিম। একেবাৰে ল' ফ্লেমত ৰাখি দিম। যেতিয়া অলপ কালাৰ চেঞ্জ হ'ব লাইট পিংক, তেতিয়া মই এইখিনিৰ ওপৰতে আদা নহৰু পেষ্টখিনি এড কৰি দিম। এয়া চাওক, পিঁয়াজখিনি অলপ কালাৰ চেঞ্জ হৈ গ'ল। এতিয়া মই আদা আৰু নহৰু পেষ্টটো ঢালি দিম, আৰু এইখিনিও অকণমান গোন্ধ যাবলৈ দিম ভাজি পেলাই। তাৰপিছত বাকীখিনি মছলা মই এড কৰি দিম। এয়া চাওক, আদা আৰু নহৰুখিনিও ধুনীয়াকৈ গোন্ধখিনি গুচি গ'ল, কেঁচা গোন্ধ। এতিয়া মই যে শুকান মছলা ৰাখিছিলোঁ এইখিনি ঢালি দিম। এই গোটেইখিনি শুকান মছলাখিনি ঢালি দিম, আৰু এইখিনিও লৰাই ল'ম। আৰু মোৰ গেছৰ ফ্লেমটো একেবাৰে ল' আছে, নহ'লে মানে নহৰুটো একে সোনকালে জ্বলি যায়। আৰু মই অকণমান পানী লগতে এড কৰি দিম, কাৰণ এইখিনি একেবাৰে ড্ৰাই মছলা হয়। আৰু ফ্লেমটো মিডিয়াম কৰি ল'ম। আৰু এতিয়া এইখিনি মিডিয়াম ফ্লেমত 2 মিনিটমান হ'বলৈ দিম। এয়া চাওক, এইখিনিও ধুনীয়াকৈ পূৰা তেল বাহিৰ কৰি দিলে। আৰু এইটো একেবাৰে কুইক ৰেচিপি হয়, টাইম নালাগে। এতিয়া এই আলুখিনি মই এড কৰি দিম। খুব কম টাইমতে বনি যায়, কাৰণ গোটেইখিনি সিজোৱাহে, ধৰক আলুও বইল থাকে। একেবাৰে কম টাইমতে বনি পেলাই ৰেডি হোৱা এটা ৰেচিপি হয়। এতিয়া এইখিনি ধুনীয়াকৈ মিলাই লওঁ, আৰু মিলাই পেলাই মই যে পেষ্ট কৰিছিলোঁ আলু আৰু ডিমৰ এক্সট্ৰাকৈ,
সেই পেষ্টখিনি ঢালি দিম, কিন্তু অকণমান সময় মই এনেকৈ ঢাকি ৰাখিম। এয়া চাওক ফ্ৰেণ্ডছ, 2 মিনিটমানৰ পিছত ধুনীয়াকৈ গোটেইখিনি হৈ গৈছে। একচুৱেলি গোটেইটো সিজুৱাই আছে, টাইম নালাগে। আৰু এয়া বইল ডিম আৰু আলুৰ পেষ্ট হয়, এইখিনিও ঢালি দিম। এইখিনি খুব আঠা নিচিনা হয়, কিন্তু আমি ইয়াৰ লগত পানীও এড কৰিম বাৰু, কোনো কথা নাই। এই মছলাখিনি বেছি টেষ্ট আনিব আজি মানে। আৰু অকণমান লাগি আছে, এইখিনিও মানে মই পানী দি পেলাই মিক্স কৰি লওঁ। এয়া অকণ পানী ঢালি দিছোঁ। আৰু এতিয়া ধুনীয়াকৈ এইখিনি মিলাই ল'ম। এনেকুৱা এগৰ ৰেচিপি মই যিমান জানো কোনেও শ্বেয়াৰ কৰা নাই। বহুত ধুনীয়া হয়, একদম থিকনেছ আহি গৈছে, দেখিছেনে কিমান ডাঠ হৈ গৈছে লগালগ। বিলাহী নিদিয়াকৈ ইমান ধুনীয়াকৈ ডাঠ হৈছে, খুব সোৱাদ হৈ খাবলৈ, কাৰণ পূৰা আণ্ডাৰ ফ্লেভাৰ এটা সোমাই যায়, মানে ডিমৰ ফ্লেভাৰ ধুনীয়াকৈ সোমাই যায়। নহ'লেতো এনেই ডিমটো খালেহে ফ্লেভাৰটো আহে, বাট এনেকৈ ইমান ধুনীয়াকৈ সোমাই যায় নহয়। এনেকৈ সুদাকৈ খালেও খুব ধুনীয়া লাগে। আৰু মই লগতে ডিমখিনিও দি দিওঁ একেলগে। এতিয়া বেছি টাইম নালাগে আৰু অকণমান টাইম লাগিব, কাৰণ গোটেইখিনি বইলেই হয়। তথাপিও আৰু 5 মিনিটমান লাগিব। তাৰপিছত মই আপোনালোকক একেবাৰে ৰেডি হওঁতে দেখাম, আৰু একেবাৰে শেষত মই জলকীয়া পাউডাৰ এড কৰিম, তেতিয়া আমাৰ কালাৰটো ধুনীয়া আহিব। এয়া চাওক ফ্ৰেণ্ডছ, ওপৰত বাবল ছুটি আহিছে, মানে কমপ্লিটলি সিজি গ'ল। এতিয়া মই লাষ্টত একেবাৰে এড কৰিম জলকীয়া পাউডাৰ। জলকীয়া পাউডাৰ দিলে কালাৰো চেঞ্জ হয় আৰু অলপ জ্বলাও লাগিব, ভাল লাগিব। আৰু এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি লওঁ, আৰু 2-3 মিনিটৰ পিছত আমাৰ এগ কাৰী বনি পেলাই ৰেডিয়ে হ'ব। আৰু মই আপোনালোকক লাষ্টত দেখুৱাই আছোঁ এগ কাৰীটো কেনেকুৱা হয় দেখাত। ফাইনেলি আমাৰ এগ কাৰী বনি পেলাই ৰেডি হৈ গ'ল। চাওক কিমান ধুনীয়া লাগিছে দেখাত। দেখাত যেনেকুৱা ধুনীয়া, খোৱাটো তেনেকুৱাই ধুনীয়া। ট্ৰাই কৰি চাব পাৰে। আৰু এবাৰ গ্ৰেভি চাওক কিমান ডাঠ হৈছে। ট্ৰাই কৰি চাব, বিৰাটে ভাল লাগে খাই পেলাই। একেবাৰে আনকমন ৰেচিপি এটা শ্বেয়াৰ কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে বিৰাটে ভাল পাব বুলি। আৰু আজি ৰেচিপিটো চাই পেলাই যদি ভাল পাইছে, প্লিজ লাইক কমেণ্ট কৰি দিব। আৰু যিসকল আজি প্ৰথমবাৰ মোৰ চেনেলত আহিছে, প্লিজ মোৰ চেনেলটো যেনে হ'লেও ছাবস্ক্ৰাইব কৰি ল'ব। অ'কে, লগ পাম এটা নেক্সট ভিডিঅ'ত। বাই বাই।